নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলো কুশলে আছে। আপোনালোকক মোৰ ইউটিউব চেনেল মাইনা বৰগোহাঁইলৈ স্বাগতম জনাইছোঁ। আজি মই সৰুতে পঢ়া এটা সাধু আপোনালোকৰ বাবে লৈ আহিছোঁ। সাধুটোৰ নাম সোণৰ কণী পৰা ৰাজহাঁহ। গতিকে পলম নকৰি ভিডিঅ'টিলৈ আগবাঢ়ো আহকচোন। এজন খেতিয়কৰ এজনী ৰাজহাঁহ আছিল। হাঁহজনীয়ে নিতৌ এটাকৈ সোণৰ কণী পাৰিছিল। খেতিয়কে সেই কণীবোৰ বেছি কম সময়ৰ ভিতৰত চহকী হৈ পৰিছিল। চহকী অৰ্থাৎ ধনী। ধনী হোৱাৰ লগে লগে তেওঁৰ লোভ বাঢ়িবলৈ ধৰিলে। এদিন তেওঁ ভাবিলে, হাঁহজনীয়ে দিনে মাথো এটাকৈহে সোণৰ কণী পাৰে। হাঁহজনীৰ পেটত সোণৰ কণী ভৰি আছে। সেইবোৰ একেলগে পালে মই সোনকালেই আৰু বেছি ধনী হ'ব পাৰিম। সেই ভাবি খেতিয়কে হাঁহজনী ধৰি আনি পেটটো ফালি পেলালে। কিন্তু হাঁহজনীৰ পেটত এটাও কণী নাছিল আৰু হাঁহজনী মৰি থাকিল। খেতিয়কৰ সোনকালে ধনী হোৱা আশা মনতে মাৰ গ'ল। অতি লোভ কৰাৰ বাবে খেতিয়কজনে সকলো হেৰুৱাবলগীয়া হ'ল। সেয়েহে আমি আমাৰ জীৱনত কেতিয়াও লোভ কৰিব নালাগে। অসমীয়াত এষাৰ কথা আছে নহয়, লোভেই পাপ, পাপেই মৃত্যু। গতিকে আমি আমাৰ জীৱনত লোভক ত্যাগ কৰি চলিব লাগে। আপোনালোকে বাৰু সাধুটো পঢ়িছিলনে? যদি পঢ়িছিল কমেণ্ট কৰি জনাব আৰু লগতে ভিডিঅ'টো চাই কেনে পালে তাকো জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰি দিব। আপোনালোকৰ জীৱনত যদি ভিডিঅ'টো অকণমান হ'লেও কামত অহা বুলি ভাবে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শেষলৈকে চোৱাৰ বাবে